জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ আমি বাস্তৱত আমি সিদ্ধান্ত লোৱা দেখা নাই। এই গণসমাৱেশে তাতে আমি দেখাই দিম অসম চৰকাৰ বিজেপি চৰকাৰক যে কোচ ৰাজবংশী ৭০ লাখ জনগোষ্ঠীয়ে সমগ্ৰ অসমত যে আমাৰ কোচ ৰাজবংশী ৭০ লাখ জনগোষ্ঠী মানুহ আছে, ৭০ লাখ জনসংখ্যা যি আমাৰ আছে, তাতে আমি একগোট হৈ আমাৰ তাতে বিভিন্ন বুদ্ধিজীৱী আমি মাতি তাতে আমি আমাৰ বস্তুখিনি উত্থাপন কৰিম। মেল দিয়াৰ ভালেকেইটা আমি এজেণ্ডা আছে আমাৰ। যোৱা ৯ ডিচেম্বৰত আমাৰ আক্ৰাসুৰ কেন্দ্ৰীয় কমিটিৰ এখন গোসাইগাঁৱত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল। আমি বিশেষ কাৰণত কাৰ্যনিৰ্বাহক সভাত যিসমূহ সিদ্ধান্ত লোৱা হৈছিল এই সিদ্ধান্তসমূহ আমি সংবাদ মেলত জৰিয়তে আমি ৰাইজক অৱগত কৰা কথা আছিল, কিন্তু বিশেষভাৱে অসুবিধাৰ কাৰণে আমি দিব পৰা নাই। ইতিমধ্যে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি দীৰ্ঘদিন ধৰি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা দীৰ্ঘদিনের দাবী উত্থাপন কৰি আহিছিলোঁ, কিন্তু কোনো এখন চৰকাৰে বিজেপিয়ে হওক কংগ্ৰেছেই হওক কোনো এটা পলিটিক্যাল পাৰ্টিয়ে হওক কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ যে জ্বলন্ত সমস্যা আজিৰ তাৰিখতে কিন্তু সমস্যা হৈ থাকিল। কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত আমি শেহতীয়াভাৱে এক্সিকিউটিভত আমি বহুতখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি লৈছোঁ। আপোনালোকৰ মিডিয়াৰ যোগেদি সংবাদমেলৰ যোগেদি আজি আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে এই চলিত ডিচেম্বৰ মাহৰ 20 তাৰিখৰ পৰাই প্ৰত্যেকখন জিলাতে আমাৰ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ হ'ব। ইফালে নামনি অসমৰ পৰা উজনি অসমলৈ যিসমূহ আমাৰ জিলা কমিটি আছে প্ৰত্যেকখন জিলাতেই 3 ঘণ্টীয়াকৈ আমাৰ অৱস্থান ধৰ্মঘট কৰা হ'ব। আৰু আমাৰ অহা জানুৱাৰী মাহৰ 2023 ইংৰাজী চনৰ জানুৱাৰী মাহৰ 29 তাৰিখে আমি বিশাল গণসমাৱেশ আয়োজন কৰিছোঁ। আমাৰ ধুবুৰী জিলাত শালকচাত হ'ব। ইতিমধ্যে আমি ৰাইজৰ লগত নানান ধৰণে আমাৰ মত বিনিময় চলি আছে। তাতে আমি 1 লাখৰ ওপৰত মানুহ আমি তাতে আমি গেদাৰিং কৰিম। গণসমাৱেশ আমি এই কাৰণেই আয়োজন কৰিছোঁ, এই কাৰণে আমি কাৰ্যসূচী হাতত লৈছোঁ যে বৰ্তমানে যি ধৰণে বিজেপি চৰকাৰ যি ধৰণে শাসন চলাই আছে, বিজেপি চৰকাৰখনে যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠী যি ধৰণে প্ৰতাৰণা কৰি আছে, জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ আজি যিসমূহ ভাই দাদাই যিসমূহ অস্ত্ৰধাৰী সংগঠনত গুচি গৈছে বেলেগ কিন্তু চিন্তা কৰি যোৱা নাই। আজি জাতিটোক উদ্ধাৰৰ ক্ষেত্ৰত জাতিটো যি ধৰণে পিছ পৰি আছে, জাতিটোক যি ধৰণে বিভিন্ন ক্ষেত্ৰত এটা অগ্ৰাসন কৰি আছে, জাতিৰ চিন্তা কৰি কিন্তু সিহঁতে এটা অস্ত্ৰধাৰী সংগঠনত গুচি গৈছে। এই ক্ষেত্ৰত কি মন্তব্য দিছে, কিয় মন্তব্য দিছে আমি কোনো ধৰণৰ মন্তব্য দিব বিচৰা নাই। আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আমাৰ যি বৰ্তমান কমতাপুৰ অট'নমাছ কাউন্সিলৰ যি আমাৰ চিফ আছে সন্মানীয় গকুল বৰ্মন ডাঙৰীয়া, আমি দেখিবলৈ পাইছোঁ যি ধৰণে এখন নাথযোগী প্ৰগ্ৰামত এখন গৈ তাতে যি এটা মন্তব্য কৰিছিল, ক'বলৈ গ'লে এই মন্তব্য এটা মানে দুৰ্ভাগ্যজনক। কাৰণ আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই যি আমি দীৰ্ঘদিন ধৰি দাবী কৰি আহিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা বিভিন্ন আমি পিছ পৰি আছোঁ, বিভিন্ন সভা সমিতিয়ে আমি কৈ থাকোঁ। এই ক্ষেত্ৰত গকুল বৰ্মন ডাঙৰীয়াই যি ধৰণে মন্তব্য কৰিছে এইটো এটা হাস্যকৰ হয়। কাৰণ আমি সবেই জ্ঞাত আমি অসমীয়া কিন্তু আমাৰ যি ধৰণৰ অস্তিত্ব আমি হেৰাই পেলাইছোঁ। আমাৰ নিজৰ কলা সংস্কৃতি, নিজৰ ভাষা, নিজৰ খাৱা খাদ্য আমি গোটেইখিনি কিন্তু আমি অসমীয়া কৰি আজি গোটেইখিনি হেৰাই পেলালোঁ। এজন সংগ্ৰামী সত্তা হৈ এটা সময়ত আক্ৰাসুৰ মাজিয়াত যি ধৰণে আন্দোলন কৰিছিল, যি ধৰণে
ইয়াতে থাকি জাতিৰ হৈ মাত মাতিছিল, আজি এটা ক'বলৈ গ'লে এটা KACৰ এটা চিফ হয়, এই ধৰণৰ মন্তব্য দিয়াটো আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই দুৰ্ভাগ্য বুলি আখ্যা দিছোঁ। এনেধৰণে মন্তব্য দিব নালাগিছিল। আৰু মুঠতে অসমীয়া কোনো এটা জাতি নহয়। কোচ ৰাজবংশী জনগোষ্ঠীৰ নিজস্ব ভাষা আছে, নিজস্ব সাজপাৰ আছে, নিজৰ কালচাৰ আছে। আমি কেনেকৈ অসমীয়া হ'ব পাৰোঁ? গতিকে মই সদৌ কোচ ছাত্ৰ সন্থাই এইখিনি ক'ব বিচাৰিম যে যি ধৰণে এটা নাথযোগী ছাত্ৰ সন্থাৰ প্ৰগ্ৰামত যি ধৰণে মন্তব্য আগবঢ়াইছিল, এই মন্তব্যক আমি হাস্যকৰ বুলি আখ্যা দিব বিচাৰিছোঁ। জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ আমি বাস্তৱত আমি সিদ্ধান্ত লোৱা দেখা নাই। এই গণসমাৱেশে তাতে আমি দেখাই দিম অসম চৰকাৰ BJP চৰকাৰক যে কোচ ৰাজবংশীৰ 70 লাখ জনগোষ্ঠীয়ে, সমগ্ৰ অসমত যে আমাৰ কোচ ৰাজবংশীৰ 70 লাখ জনগোষ্ঠী মানুহ আছে, 70 লাখ জনসংখ্যা যি আমাৰ আছে, তাতে আমি একগোট হৈ আমাৰ তাতে বিভিন্ন বুদ্ধিজীৱীক আমি মাতি তাতে আমি আমাৰ বস্তুখিনি উত্থাপন কৰিম। আৰু আমি তাতেই আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি দেখাই দিম যে কোচ ৰাজবংশীৰ জনগোষ্ঠী অনলি ভোটেৰ কাৰণে কিন্তু ব্যৱহাৰ নহয়। বাৰংবাৰ ইলেকশ্যনৰ নামত কোচ ৰাজবংশী জনগোষ্ঠীয়ে নিম্ন ধৰণৰ সাধাৰণ ৰাইজে কিন্তু বাৰংবাৰ ইলেকশ্যনৰ ক্ষেত্ৰত আমি ব্যৱহাৰ হৈ আহিছোঁ। আপোনালোকে জ্ঞাত, বিগত বিধানসভা ইলেকশ্যনতে আমাক নানান ধৰণে প্ৰতিশ্ৰুতি দিছিল। যোৱা ইউটি গঠনৰ প্ৰক্ৰিয়াটো যদি বাস্তৱ ৰূপত যদি পৰিণত কৰিব বিচাৰে, আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই নিশ্চয় আমাৰ পূৰ্ণ সমৰ্থন থাকিব। আৰু আমি চৰকাৰক দাবী জনাম যে সঁচাকৈ যদি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ যদি উন্নতি বিচাৰিছে, ডেভেলপ কৰিব বিচাৰিছে, সঠিকভাৱে সৎ ইচ্ছাৰে আপোনালোকে যিখিনি ইউটি গঠনৰ যিখিনি প্ৰক্ৰিয়া, এইখিনি আপোনালোকে বাস্তৱ ক্ষেত্ৰত আগবাঢ়ি লৈ যাওক। লগতে আমি দাবী জনাম ইউটি গঠনৰ প্ৰক্ৰিয়াৰ লগতে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই দাবী জনাম অসমত বসবাস কৰা যি আমাৰ 70 লাখ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহ আছে, যি আমি দীৰ্ঘদিন দাবী কৰি আহিছোঁ জনজাতিকৰণ, এই জনজাতিৰ প্ৰক্ৰিয়াটো যাতে একেলগে যাতে লৈ যায় কেন্দ্ৰীয় চৰকাৰে যাতে গৃহীত কৰাৰ এটা ব্যৱস্থা কৰে। লগতে আমাৰ KLৰ জীৱন সিংহ ডাঙৰীয়াই যি ধৰণে বিভিন্ন মিডিয়া, বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগেদি আমি শুনিবলৈ পাওঁ, কাৰণ আমি বাৰংবাৰ অসম চৰকাৰ তথা BJP চৰকাৰ আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে আমাৰ যিসমূহ দাদা ভাইয়ে যিসমূহ জাতিৰ চিন্তা কৰি বেলেগ এটা লাইনত, বেলেগ এটা পন্থাত গুচি গৈছে, এই পন্থাৰ মানুহখিনিক গোটেইখিনি আমাৰে স্বগোষ্ঠীয় মানুহ হয়, আমাৰে দাদা ভাই। আমি কেতিয়াও নিবিচাৰোঁ যে বেলেগ এটা পন্থাত যাব লাগে, এটা সঠিক দিশত ঘূৰি আহিব লাগে। আৰু চৰকাৰক আমি দাবী এইখিনি জনাম, বৰ্তমান আমাৰ যি অস্ত্ৰধাৰী সংগঠন KLO আছে, KLOৰ যি আমাৰ চেয়াৰমেন জীৱন সিংহ ডাঙৰীয়া, জীৱন সিংহ ডাঙৰীয়াৰ লগত এটা বাস্তৱ ৰূপত এটা ভাল আলোচনা হ'ব লাগে। আলোচনা হৈ বৰ্তমানত যি কেন্দ্ৰীয় চৰকাৰে যি ধৰণে চিন্তা চৰ্চা কৰিছে বা চিন্তা কৰি আছে ইউটি গঠনৰ প্ৰক্ৰিয়াটো, এই ইউটি গঠনৰ প্ৰক্ৰিয়াটোতে যাতে আমাৰ চেয়াৰমেন KLOৰ চেয়াৰমেন জীৱন সিংহ ডাঙৰীয়াক যাতে লগত লৈ আলোচনাখিনি কৰে, এইখিনি আমি আহ্বান জনাম। চাওক, আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই কোচ ৰাজবংশী জনগোষ্ঠীৰ জ্বলন্ত সমস্যা, কোচ ৰাজবংশী জনগোষ্ঠী যি আমাৰ পিছ পৰি আছে ভাষাৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, আমি সামগ্ৰিকভাৱে চিন্তা চৰ্চা কৰি ইতিমধ্যে আমি গণসমাৱেশ কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই সংবাদমেলৰ যোগেদি আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক আমি আমন্ত্ৰণ জনাইছোঁ, আমি বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ যে যি আমাৰ আগন্তুক যি আমাৰ গণসমাৱেশ আছে 2023 জানুৱাৰী 29 জানুৱাৰীত, এই গণসমাৱেশ আক্ৰাসুৰ নহয়, এই জনসমাৱেশ কোচ ৰাজবংশী জনগোষ্ঠীৰ উদ্ধাৰৰ এটা কাৰ্যসূচী হয়। এই গণসমাৱেশে যাতে হাজাৰ হাজাৰ যাতে আমাৰ ৰাইজখিনি যাতে ওলাই আহে, তাতে যাতে হাজাৰ হাজাৰ মানুহ যাতে আমি একগোট হৈ, লাখ লাখ মানুহ যাতে একগোট হৈ তাতে আমি যাতে
চৰকাৰক আমি দেখাই দিব পাৰোঁ যে আমাৰ কি ধৰণে আমি পিছ পৰি আছোঁ, কেনেধৰণে আমি শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছোঁ, ৰাজনীতিক ক্ষেত্ৰত আমি বঞ্চিত হৈ আছোঁ, আজি আমাৰ ভূমি সংৰক্ষিত নাই, গোটেইখিনি বস্তু আমি তাতে আলোচনা কৰিম। আপোনালোকৰ মিডিয়াৰ যোগেদি আমি সমূহ ৰাইজক আহ্বান কৰি বিচাৰিছোঁ যে আপোনালোকে দলে দলে আমাক সহযোগ কৰক, দলে দলে আমি যাতে 1 লাখতকৈ অধিক মানুহ তাতে যাতে একগোট হৈ আমাৰ যিসমূহ সমস্যা তাতে আমি উত্থাপন কৰিব পাৰোঁ। আৰু আমি বৰ্তমান বিভিন্ন ছ'চিয়েল মিডিয়া হওক, পেপাৰ পত্ৰে আমি দেখিবলৈ পাইছোঁ যে আমাৰ যি ধৰণৰ বংগভংগ বা যি এটা আমাৰ পশ্চিমবংগত ইউটি গঠনৰ এটা প্ৰক্ৰিয়া আমি শুনিবলৈ পাই আছোঁ। এই ক্ষেত্ৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কোনো দ্বিমত নাই, কাৰণ আপোনালোকে গমেই পায় আমি যে পৃথক ক্ষমতাবোৰ দাবী কৰি আহিছিলোঁ। আজি 1949 28 আগষ্টত আমাৰ যিখন ৰাজ্য আছিল, এই ৰাজ্যখন ভাৰত চৰকাৰৰ লগত চামিল হৈছিল এটা মাৰ্জাৰ এগ্ৰিমেণ্টৰ চুক্তিৰ জৰিয়তে। আজি JCPৰ প্ৰেচিডেণ্টে হওক, অনন্ত মহাৰাজ, বিভিন্ন মিডিয়া বা বিভিন্ন আমি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি খবৰ পাই আছোঁ যে আমাৰ যিসমূহ আনডিভাইড গোৱালপাৰা যিসমূহ জিলা আৰু পশ্চিমবংগৰ 7খনকৈ জিলাক লৈ ইউটি গঠনৰ এটা প্ৰক্ৰিয়া চলি আছে। যদি সঁচাসঁচিকৈ কেন্দ্ৰীয় চৰকাৰ তথা বিজেপি চৰকাৰখনে যদি ইউটি গঠন সমস্যা যদি আমাক ফুলফিল নকৰে, কোচ ৰাজবংশী জনগোষ্ঠী যদি জনজাতিকৰণ নকৰে, তেন্তে আমি নিশ্চয় সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই নিশ্চয় আমি গুৰুত্বপূৰ্ণ ভূমিকা ল'ম। ইতিমধ্যে আমি বিভিন্ন মিডিয়াৰ যোগে হওক বা আমাৰ কাৰ্য এক্সিকিউটিভ যি আমাৰ সভা হৈছিল তাতে আমি মত প্ৰকাশ কৰিছিলোঁ যে প্ৰয়োজনত যে আগন্তুক 2024-ত যি ধৰণে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী মানুহখিনিক যি ধৰণে আমাৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে দীৰ্ঘদিন ধৰি, যদি 2024-ৰ আগে আগে কোচ ৰাজবংশী জনগোষ্ঠী আমাৰ যি ধৰণৰ জনজাতিকৰণৰ যি প্ৰক্ৰিয়াখিনি যদি আগবঢ়াই নানিয়ে বা কোনো ধৰণৰ আমি যদি সদিচ্ছা দেখা নাপাওঁ, নিশ্চয় আমি লোকসভা নিৰ্বাচনত আমাৰ এটা ভূমিকা থাকিব। প্ৰয়োজনত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমাৰ যিসমূহ বিভিন্ন আমাৰ যিবোৰ স্বগোষ্ঠীয় দলসকলৰ আছে ঐক্যবদ্ধভাৱে আমি নিজে আমি পাৰ্টি দিয়াৰ কাৰণে নিশ্চয় চিন্তা চৰ্চা কৰিম। আপোনালোকে গম পায় 2014 যি আমাৰ ইলেকশ্যন আছিল বঙাইগাঁৱত, নিৰ্বাচনৰ সময়ত বৰ্তমানৰ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰাজহুৱাভাৱে কৈছিল যে বিজেপি চৰকাৰ অহাৰ লগে লগে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী, যি জ্বলন্ত সমস্যা, এই সমস্যা 6 মাহৰ ভিতৰত ফুলফিল কৰা হ'ব। 6 মাহটো দূৰৰ কথা, ক'বলৈ গ'লে এইটো দুৰ্ভাগ্যজনক যে বিজেপি চৰকাৰখনে এনেধৰণৰ মিছলীয়া মন্তব্য দিব নালাগে। আজি অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগে হওক, বিভিন্ন সভা সমিতিয়ে হওক, নিজৰ কথা কৈ থাকে যে আমি সমগ্ৰ অসম তথা বিভিন্ন জাতি জনগোষ্ঠীৰ আমি উন্নতিৰ কাৰণে চিন্তা কৰি আছোঁ। কিন্তু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কুৱেশ্যন কৰিব বিচাৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠী অসমৰ জনগোষ্ঠী হয়নে নহয়? কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা অসমৰ সমস্যা হয়নে নহয়? কোচ ৰাজবংশী জনগোষ্ঠীয়ে অসমৰ খিলঞ্জীয়া হয়নে নহয়? কোচ ৰাজবংশী জনগোষ্ঠী অসমৰ ভূমিপুত্ৰ হয়নে নহয়? আমি কুৱেশ্যন কৰিব বিচাৰিছোঁ। কোচ ৰাজবংশী জনগোষ্ঠীৰ জ্বলন্ত সমস্যা যে জনজাতিকৰণ আমি দীৰ্ঘদিন ধৰি দাবী কৰি আহিছোঁ, সমাধানৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ সদিচ্ছা আছেনে নাই আমাক স্পষ্টভাৱে মত প্ৰকাশ কৰিব লাগে। আমি মুকলিভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান কৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ আৱেগ অনুভূতি লৈ আপুনি খেলা নকৰিব। কাৰণ আমি ভাবিছিলোঁ যে বিগত কংগ্ৰেছ চৰকাৰে যি ধৰণে আমাক ঠগিলে, 15টা বছৰ যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক যি ধৰণে ভোট বেংক হিচাপে ইউজ কৰিছিল, আমি শেহতীয়াভাৱে ভাবিছিলোঁ যে বিজেপি চৰকাৰখন অহাৰ লগে লগে কোচ ৰাজবংশী জনগোষ্ঠীৰ জ্বলন্ত সমস্যা, এই সমস্যা হয়তো আৰু আমি ৰাজপথত ওলাব নালাগিব। কিন্তু আজি বিজেপি চৰকাৰ দুটাকৈ কাৰ্যকাল প্ৰায় শেষ পাব, কিন্তু আজিৰ তাৰিখতো কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা, যি ধৰণে আমাৰ দাবী আছিল সেই দাবী একেই হৈ থাকিল। না বাস্তৱ ক্ষেত্ৰত কোনো জনজাতিকৰণৰ পদক্ষেপ লৈছে, না সলিউশ্যন কৰাৰ কিবা এটা চিন্তা কৰিছে। সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ
যে কোচ রাজবংশী জনগোষ্ঠীর যি ধরনের আপনি সৎ চিন্তা করা নাই, আমি সদৌ কোচ রাজবংশী ছাত্র সন্থায় বারংবার আমি দাবী উত্থাপন করে আইছো যে কোচ রাজবংশী জনগোষ্ঠীর যে জ্বলন্ত সমস্যা, এখন অসমৰ সমস্যা, আৰু অসম যদি ভাল এখন সুস্থ অসম গঢ়িব বিচাৰে তেতিয়াহ'লে কোচ ৰাজবংশী জনগোষ্ঠীৰ যে জ্বলন্ত সমস্যা আছে, এই কোচ ৰাজবংশী জনগোষ্ঠীক বাদ দি কিন্তু এখন ভাল এখন বৰ অসম গঢ়াটো সম্ভৱ নহয়। আমি ইতিমধ্যে বহুত এলানি কাৰ্যসূচী হাতত লৈছো।